যেতিয়া গম পাইছিলোঁ যে মই দ্বিতীয়বাৰৰ বাবে মাতৃ হ'ব লৈছোঁ তেতিয়া মই খুব বেছি সুখী অনুভৱ কৰিছিলোঁ মোৰ লগতে মোৰ মানুহজনেও কিন্তু মই যেতিয়া হস্পিটেলত গৈ গম পাইছিলোঁ যে মোৰ যমজ সন্তান আছে বা টুইনছ আছে তেতিয়া মই ঠিক তেনেধৰণে ভাঙি পৰিছিলোঁ আৰু কেলে ভাঙি পৰিছিলোঁ সেইটো কওঁতে আপোনালোকে ভুল নুবুজিব কাৰণ কিয়নো মোৰ প্ৰথমতে বৰ্ণিল আছে আৰু মোৰ লগতে দ্বিতীয়বাৰৰ বাবে মই যেতিয়া আকৌ দুটা বাচ্চা জন্ম হ'ব মই কেনেধৰণে তিনিটা বাচ্চা চম্ভালিম কি কৰিম মই সকলোখিনিৰ কাৰণে বহুত বেছি ডিপ্ৰেশ্যনত পৰিছিলোঁ কিন্তু একমাত্ৰ সেই ভগৱানে মোক এই সময়খিনি পাৰ কৰালে খুব সুস্থ মগজুৰে পাৰ কৰালে মই খালি ভগৱানক চিন্তা কৰিছিলোঁ আৰু এই 9 মাহটো মোৰ খুব ধুনীয়াকৈ প্ৰথম ভগৱানক বহুত বেছি ধন্যবাদ দিলোঁ আৰু আপোনালোককো বহুত বেছি ধন্যবাদ দিছোঁ আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত মৌ মিঠি বহুত বেছি সুস্থ আৰু লগতে ময়ো বহুত সুস্থ আৰু আপোনালোকে বাৰে বাৰে কমেণ্ট কৰি আছে যে মই ইমান সোনকালে কেনেধৰণে ওজন কমালোঁ কেনেধৰণে ইমানখিনি সুস্থ হ'লোঁ মই আজি মৌ মিঠি যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা এটা মই ডেইলি ৰুটিন লৈ আছোঁ সেইটো হৈছে এইটো চাওকচোন হৈছে প্ৰ'টুগৰ ফিটভিমৰ ৰেডি টু ইট অ'টছ ইয়াত আছে আমাৰ অসমৰ ভীমকলৰ গুণাগুণৰ লগতে বেটাৰ হাৰ্ট হেল্থ আৰু হাই এনাৰ্জি হাই প্ৰটিন আৰু গ্লুটেন ফ্ৰী হয় ইয়াত এক্সট্ৰাকে চুগাৰ এড কৰাৰ কোনো প্ৰয়োজনেই নাই কাৰণ ইয়াত আগতীয়াকৈ গুড় এড কৰা হৈ আছে এইটো বনাবলৈ একেবাৰে সহজ এতিয়া মই এটা বাউলত 2 পৰা 3 চামুচ ওটছ উলিয়াই ল'ম আৰু মোৰ মন পচন্দৰ ড্ৰাই ফ্ৰুট আৰু ফুড কাটি লৈছোঁ এতিয়া মই ইয়াত পানী এড কৰিম কাৰণ অলৰেডি গাখীৰ এড কৰাই হৈ আছে চুগাৰ এড কৰাৰ কোনো প্ৰয়োজন নাই গুড় এড কৰা হৈ আছে তাৰ পাছতে 5 মিনিট ঢাকি ৰাখি দিম আৰু ফুড এড কৰিম তাৰ পাছতে পৰিবেশন কৰিম এতিয়া যেহেতু ইমানেই গৰম পাকঘৰতনো কি সোমাই থাকিব কওকচোন ৰেডি টু ইট ওটছটোৱে মোৰ কাৰণে একদম পাৰফেক্ট হৈছে এইটো কিন্তু 3 বছৰ ওপৰৰ পৰা সকলোৱে ল'ব পাৰি এই ওটছটো আপোনালোকে অনলাইন প্লেটফৰ্ম ফ্লিপকাৰ্ট এমেজন আৰু লগতে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.pro2grow.in টো পাই যাব এয়া মোৰ 5 মিনিটতে ৰেডি হৈ গ'ল ওটছ ইমান টেষ্টি ল'ৰা ছোৱালীও খাবলৈ খুব বেছি ভাল পাব দেই